semesters. Today we will be going to learn about Akar Jug. Children, you have studied in Hindi as a Akar Choti is a Choti Ikar, right? Like that, in Assamese also we have some matras. Let's start with A. Today we are going to start with A. A mane Akar. Akar Jug. Akar ক'ত বহে? আকাৰ বহে বৰ্ণৰ পিছত। ঠিক আছে, আমি আজি পঢ়িম আকাৰ যুগৰ বিষয়ে। আ মানে আকাৰ আৰু আকাৰ বহে বৰ্ণৰ পিছত। এইটো দেখিছা, এইটো কি লেটাৰ? আ। আ। এইটো কি হয় লেটাৰ? আ। আ মানে আকাৰ। আ মানে আকাৰ। এইটো হ'ল লেটাৰ আ আৰু আ মানে আকাৰ। আৰু আমি আজি পঢ়িম আকাৰ যুগৰ বিষয়ে। অ'কে চেমষ্টাৰ্ছ? অ'কে। ক যোগ আ কত আকাৰে কা। কৰ পিছত যেতিয়া আ যোগ হৈছে কি হৈছে? কত আকাৰে কা। এই আ মানে আকাৰ বৰ্ণৰ পিছত আকাৰডাল বহিছে। ক যোগ আ কত আকাৰে কা। আকাৰ বৰ্ণৰ পিছত বহে। দন্ত ন যোগ আ দন্ত নত আকাৰে না। ক যোগ আ কত আকাৰে কা দন্ত ন যোগ আ দন্ত নত আকাৰে না। ম যোগ আ মত আকাৰে মা। ব যোগ আ বত আকাৰে বা। ম যোগ আ মত আকাৰে মা। ব যোগ আ বত আকাৰে বা। Okay? Now we are going to read through book. Okay? Everyone please come with me through the video and try to read.